হাই এভৰিৱান নমস্কাৰ আজি এই ভিডিঅ'টো বনালোঁ এজন শিল্পীৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ সেই বিশিষ্ট শিল্পীজনৰ নাম হৈছে বব মাৰ্লি মই জানো বহুতে তেখেতক চিনি পায় আৰু আজিৰ জেনেৰেশ্যন একবিংশ শতিকাৰ এই জেনেৰেশ্যনটোৱে তেখেতক কেৱল এজন গাঞ্জা খোৱা শিল্পী হিচাপে বেছি গ্লেমাৰাইজ কৰে কিন্তু তেখেত আছিল এজন তেনেকুৱা শিল্পী যিজন শিল্পীৰ তেখেতৰ কৰ্মৰাজিৰ দ্বাৰা সমাজত পজিটিভ চেঞ্জ আনিবলৈ চেষ্টা কৰিছিল আৰু এটা ঘটনা এটা আছে এই কথাটো মোক মোৰ দাদা তুহিনে মোক কৈছিল আৰু সেই কথাটো হ'ল যে তেখেতে এখন ষ্টেজ ফাংচনত সাংস্কৃতিক অনুষ্ঠান কৰি আছিল পাৰফৰ্ম কৰি আছিল আৰু তাতে দুটা পলিটিক্যাল পাৰ্টি দুটা ৰাজনৈতিক দলৰ দুজন নেতা বহি আছিল দুটা পাৰ্টিৰে আইডিঅলজি বেলেগ কমপ্লিটলি বিপৰীত হয় এটাৰ পৰা আনটো আৰু বব মাৰ্লি এজন শিল্পী যিজনে সেই দুজন নেতাক দুটা বিপৰীত পলিটিক্যাল পাৰ্টিৰ নেতাক ষ্টেজলৈ মাতি পেলাই দুয়োজনৰে হাত এই ধৰণে মিলাই পেলাই ওপৰলৈ তুলি দিছিল তো বব মাৰ্লিয়ে সেইটো কাম কৰিছিল আৰু তুলি পেলাই এনেকৈ হাত দুখন মিলাই পেলাই ৰাইজক কৈছিল যে পৃথিৱীত আৰু সমাজত পজিটিভ চেঞ্জ আনিবলৈ হ'লে একেলগে কাম কৰিব লাগিব টুগেডাৰনেছ এজ দ্য ৱে একেলগে কাম কৰিলেহে পৃথিৱীখন সলনি হ'ব তেখেতে যেতিয়া দুজন পলিটিক্যাল নেতাৰ হাত এই ধৰণে মিলাই দিছিল তেতিয়া সেই পলিটিক্যাল পাৰ্টিৰ দুজন নেতাৰ মুখখন এনেকুৱা হৈ আছিল মুখখন মৰহি গৈছিল তেখেতৰ মুখত একো হাঁহি নাছিল একো তাতেই গম পাই যায় যে এই নেতাসকল কিমান স্বাৰ্থপৰ হয় অকল নিজৰ কথা চিন্তা কৰে আৰু বব মাৰ্লিয়ে তেখেতসকলৰ অহংকাৰটো সেইদিনা এই ধৰণে ইনডাইৰেক্টলি নচ্ছাত কৰি পেলাইছিল সেইটো ক'বলৈ আজি মই এই ভিডিঅ'টো বনালোঁ মই যিহেতু এজন কটন কলেজীয়া ষ্টুডেণ্ট হিচাপে মই হিষ্ট্ৰী গ্ৰেজুৱেট আছিলোঁ মই সকলো ক্ষেত্ৰতে মই সেই বুৰঞ্জীৰ ৰেফাৰেঞ্চটো মই লওঁ সেইটো আৰ্টছ হওক বা পলিটিক্স হওক এনেধৰণৰ শিল্পী আদৰ্শ হিচাপে ল'ব পাৰি কাৰণ তেখেতসকলে নিজৰ শিল্পী সত্তা সমাজত এটা পজিটিভ চেঞ্জ আনিবলৈ ব্যৱহাৰ কৰিছিল